কিয় তানিয়াই হত্যা কৰিছিল মাতৃক? জেৰাত ভাষ্য সলনি কৰিলেও হত্যাৰ কাৰণ স্বীকাৰ তানিয়াৰ। তানিয়াৰ তেজপুৰৰ ঘনিষ্ঠ বন্ধুও আহিব তদন্তৰ আওতালৈ। 3 দিনৰ আৰক্ষীৰ জিম্মাত আছে মাতৃসন্তা তানিয়া কুমাৰী। মঙলবাৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব তানিয়াৰ। 3 দিনৰ আৰক্ষীৰ জিম্মাত মাতৃ মঞ্জু দেৱীৰ হত্যাৰ কাৰণ ক'লে জীয়ৰী তানিয়াই। তানিয়াক এগৰাকী ভাল লন টেনিছ খেলুৱৈ কৰাৰ সপোন দেখিছিল তানিয়াৰ পিতৃ মাতৃয়ে, কিন্তু সেই সপোন নিমিষতে থান-বান কৰি পেলালে তানিয়াই, যাৰ বাবে পিতৃ মাতৃয়ে সম্পূৰ্ণ বান্ধোনত ৰাখিছিল তানিয়াক। যিকোনো কাম কৰিবলৈ পিতৃ মাতৃয়ে বাধা প্ৰদান কৰিছিল তানিয়াক। অনলাইনত প্ৰায়ে মুখত সনা ক্ৰীম অৰ্ডাৰ দিছিল তানিয়াই। ঘটনাৰ দিনাও সেই ক্ৰীমৰ বাবে মাতৃৰ সৈতে প্ৰথমে হৈছিল সংঘাত। প্ৰথমে কথাৰ কটাকটি, তাৰ পিছত মাতৃয়ে চুৰি এখন লৈ হেনো খেদি আহিছিল তানিয়াক। আৰক্ষীৰ সন্মুখত তানিয়াই দিয়া স্বীকাৰোক্তি অনুসৰি নিজকে মাতৃৰ পৰা বচাবলৈ ওচৰতে থকা ট্ৰফিৰে আক্ৰমণ কৰিছিল মাতৃক। তাৰ পিছত পতা গুটিৰে থেতেৰিয়াই হত্যা কৰিছিল মাতৃক। সম্পূৰ্ণ অত্যাধুনিক জীৱনশৈলীত থাকিবলৈ বিচাৰিছিল তানিয়াই, কিন্তু মাতৃয়ে সেই কথাবোৰত বাধা দিয়া বাবেই মাতৃক গাঁৱলীয়া ঢেকেৰী বুলি হাঁহিছিল তানিয়াই। USTMৰ ছেকেণ্ড ইয়েৰত অধ্যয়নৰত তানিয়াই পিতৃ মাতৃৰ পৰা পৃথকে থাকিবলৈ বিচাৰিছিল। USTMৰে বৰা উপাধিৰ এগৰাকী শিক্ষয়িত্ৰীক হোৱাটছএপ যোগে কৈছিল সেই কথা। বৰমতৰীয়াৰ এপাৰ্টমেণ্টত 9 আৱাসীৰ সোধা পোছা কৰিছে আৰক্ষীয়ে। 9 আৱাসীৰ মতে তানিয়া এজনী ভাল ছোৱালী। এতিয়া জীয়ৰীৰ সমৰ্থনত পিতৃয়ে গোচৰটো উঠাই লোৱাৰ কথা কৈছে আৰক্ষীক। তানিয়াৰ বহু বন্ধু বান্ধৱীকো সোধা পোছা কৰিছে আৰক্ষীয়ে। তানিয়াৰ তেজপুৰৰ এজন ঘনিষ্ঠ বন্ধুকো অতি শীঘ্ৰে সোধা পোছা কৰিব আৰক্ষীয়ে। আনহাতে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত সামগ্ৰী প্ৰেৰণ কৰিছে ফৰেনচিকলৈ। হত্যাত ব্যৱহৃত পটাগুটি, 4টা ট্ৰফিৰ টুকুৰা, হত্যাকাৰী আৰু মৃতদেহৰ তেজৰ নমুনা, হত্যাকাণ্ডৰ সময়ত পৰিহিত পোছাককে ধৰি প্ৰায় 14বিধ সামগ্ৰী প্ৰেৰণ কৰিছে ফৰেনচিকলৈ। মাতৃক হত্যা কৰি তিলমান অনুতপ্ত নহয় তানিয়া। আমন জীৱনকৈ থানাৰ লকআপত সময় অতিবাহিত কৰিছে তানিয়াই। কিন্তু প্ৰশ্ন হয়, কিয় এনে মানসিকতা বৃদ্ধি পাইছে নৱপ্ৰজন্মৰ মাজত? সামান্য কথাতে নিজ জন্মদাত্ৰীকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে এনে একাংশই। ব্যুৰো ৰিপৰ্ট, NKTV+।